কালি ফ্ৰেণ্ডৰ ঘৰত যে বিহু খাব মাতিছিল কেনেকুৱা লাগিল ঠিক ঠাক কিন্তু শেষত গৈ মানুহ চাই তাৰ বিহু পিঠাৰ লাডুহে কমি গ'ল দেউতা কিন্তু মানুহ ঘৰৰ ব্যৱহাৰ কেনেকুৱা পালা ব্যৱহাৰটো ভাল আছিলে সকলোৱে বহুত আগ্ৰহত খুৱাইছিল আমাক কিন্তু ঘৰখন ইমান লেতেৰা আৰু ভঙা চিঙা বস্তুৰে ভৰি আছে নহয় একদম আনষ্টেণ্ডাৰ্ড মানে আৰে দেউতা ফ্ৰিজটো ভাঙা আমাক পাৰি দিয়ে টেবুলৰ ক্লথখনো ইমান পুৰণা আৰু জানানে বহুত প'ৰ হয় সিহঁত ইভেন বেডৰুমটোৰ বিচনা কাপোৰবোৰ অ'ত ত'ত পৰি ইমান লেতেৰা হৈ আছে নহয় দেউতা তোমাক আৰু কি ক'ম নেক্সট টাইম আৰু তাৰ ঘৰত নেযাবি বোপাই তুমি অন্ততঃ ধনী দুখীয়া বিচাৰ কৰিবা বুলি মই ভবা নাছিলোঁ এই সৰু কথাটোৰ বাবে মই মোৰ বন্ধুত্ব বাদ দি দিম নেকি কোৱা এখন ঘৰেতো আগ্ৰহত মাতি বিহু খোৱালে গামোচা পিন্ধাই সন্মান দিলে কিন্তু সেইবোৰ পাহৰি তোৰ চকু ঘৰখনৰ নিগেটিভ বস্তুবোৰত পৰি তেওঁলোকৰ বদনাম গালি যেতিয়া সেইখন ঘৰত আৰু থৈ যোৱাৰ যোগ্যতা নাই অ' বোপাই দেউতা আচলতে সিহঁত দুখীয়া নহয় তোৰ মনটোহে লেতেৰা